আমাৰ বৈদিক সংস্কৃতি, ঋষি সংস্কৃতি তথা ভগৱানৰ জ্ঞান কৰ্মসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মানুহৰ মাজত পুনৰ প্ৰচলন কৰিবৰ বাবে ভাওনা সত্ৰীয়া নৃত্যৰ মাধ্যমে সমাজত ভগৱানসকলৰ জ্ঞান আৰু কৰ্মৰ আদৰ্শ দেখুৱাই থৈ গৈছিলে। যিসকলে সত্ৰীয়া নৃত্য কৰে তেওঁলোকৰ শৰীৰৰ প্ৰতিটো অংগসমূহৰ ব্যায়াম হৈ যায়, যাৰ ফলত স্বাস্থ্যৰ বাবে বহুত লাভকাৰী হয়। আৰু সত্ৰীয়া নৃত্যত যি ভগৱানৰ মুদ্ৰাসমূহ দেখুওৱা হয় তাৰ পৰা মানসিকভাৱে সৎ জ্ঞানৰ ভাৱনা সৃষ্টি হয়। সেইবাবে নিজৰ সন্তানক সত্ৰীয়া নৃত্য শিকোৱাটো অতি প্ৰয়োজনীয়। যিহেতু পশ্চিমীয়া নাচ গানৰ কোনো বৈজ্ঞানিকতা আদৰ্শ নাই, তাৰ পৰা কোনো ধৰণৰ প্ৰেৰণাদায়ক জ্ঞানো নাপায়। আৰু পশ্চিমীয়া অপসংস্কৃতিত মদ খাই নাচ গান কৰাৰ বাবে বেয়া চিন্তা ভাৱনা সৃষ্টি হয়। সেইবাবে আমাৰ সংস্কৃতি বিজ্ঞানসন্মত হোৱাৰ লগতে বিশ্বৰ এক আদৰ্শ হয়। ঠিক সেইদৰে আমাৰ আন এক আদৰ্শ হ'ল তাঁতশাল। গাঁৱৰ শিপিনীসকলে তাঁতশালত যি কাপোৰ নিজ হাতেৰে বোৱে সেই কাপোৰত হৃদয়ৰ মৰম চেনেহ ভাৱনা সোমাই থাকে। যিহেতু শিপিনীসকলে অতি কষ্টৰে তাঁতশালত কাপোৰ বোৱে, সেইবাবে আমাৰ গাঁৱৰ শিপিনীসকলেহে সমাজৰ মানুহক মৰম চেনেহৰ মাধ্যমে আপোন কৰিব পাৰিব। এনে মৰম চেনেহৰ আদান প্ৰদান কোটিপতি উদ্যোগপতিও সমাজত মেচিনত বনোৱা কাপোৰ বিক্ৰী কৰি কৰিব নোৱাৰে, যি আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰীয়ে কৰিব পাৰে। কাৰণ মেচিনত বনোৱা কাপোৰত মৰম চেনেহ ভাৱনা সোমাই নাথাকে। সেইবাবে আমি তাঁতশালত বোৱা কাপোৰহে প্ৰয়োগ কৰিব লাগে। আৰু এই কাপোৰ স্বাস্থ্যসন্মত হোৱাৰ লগে লগে বিজ্ঞানসন্মত হয়। অসমীয়া সংস্কৃতিৰ সাজ পোছাক বিশ্বৰ এক আদৰ্শ হয়। কাৰণ অসমীয়া মেখেলা চাদৰ শাৰী ইত্যাদি পৰিধান কৰিলে দেখিবলৈ ধুনীয়া হোৱাৰ লগতে বিজ্ঞানসন্মত হয়। যিহেতু ছোৱালী মানুহে যদি সৰুৰ পৰা পশ্চিমীয়া অপসংস্কৃতিৰ জিন্স পেণ্ট পিন্ধে তেতিয়া গৰ্ভাশয়ৰ বিকাশ হোৱাত বাধা সৃষ্টি হয়, যাৰ ফলত এটা সময়ত বিবাহ সোমোৱাৰ পিছত গৰ্ভাশয়ৰ ৰোগ তথা সন্তান হোৱাৰ ক্ষেত্ৰত সমস্যা অহাৰ সম্ভাৱনা থাকে। সেইবাবে আমাৰ অসমীয়া সংস্কৃতিত চুৰিদাৰ, মেখেলা চাদৰ, শাৰী ইত্যাদি আদৰ্শ সংস্কাৰৰ লগতে বিজ্ঞানসন্মত হয়। অসমীয়া সংস্কৃতি অতিথিপৰায়ণ সংস্কৃতি হয়। এই সংস্কৃতিত অতিথি সেৱা শুশ্ৰূষা বিশ্বৰ শ্ৰেষ্ঠতম আদৰ্শ হয়। কাৰণ এই আদৰ্শ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে দেখুৱাই থৈ গৈছে। এদিন এজন শিষ্যই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ আহি সুধিলে, হে প্ৰভু, মোৰ মনত শ্ৰদ্ধা ভক্তি কেনেকৈ আহিব আৰু মই ভগৱানক পাব হ'লে কি কৰিব লাগিব? শিষ্যৰ এই কথা শুনি গুৰুজনাই শিষ্যজনক মাধৱদেৱৰ ওচৰত পঠাই দিলে আৰু ক'লে, আপুনি এই জ্ঞান মাধৱদেৱৰ পৰা লৈ ল'ব। শিষ্যজনে গুৰুজনাৰ কথা শুনি মাধৱদেৱৰ ওচৰত আহিলে। তেওঁৰ ওচৰত অহাৰ লগে লগে মাধৱদেৱে শিষ্যজনৰ ভৰি ধুৱাই দিলে আৰু ঘৰত বহিব দিলে। তাৰ পিছত পানী এগিলাচ খাবলৈ দিলে আৰু শিষ্যজনৰ ভাল বেয়া খা খবৰবিলাক ল'লে। তাৰ পিছত জলপান খুৱাই ভালকৈ সেৱা শুশ্ৰূষা কৰিলে। শেষত শিষ্যজনে সেৱা শুশ্ৰূষা পাই আনন্দ মনেৰে মাধৱদেৱৰ ঘৰৰ পৰা প্ৰস্থান কৰিলে আৰু গুৰুজনাৰ ওচৰত আহি পালে আৰু তেওঁক সুধিলে, আপুনি কৈছিলে মাধৱদেৱৰ ওচৰত গ'লে শ্ৰদ্ধা ভক্তি আৰু ভগৱানক কেনেকৈ পাম সেই জ্ঞান মাধৱদেৱে দিব, কিন্তু মইতো তেনেকুৱা কোনো জ্ঞান নাপালোঁ। তেতিয়া গুৰুজনাই শিষ্যজনক সুধিলে, তুমি মাধৱদেৱৰ ওচৰত যোৱাৰ পিছত তেওঁ কি কৰিলে? তেতিয়া শিষ্যজনে ক'লে, তেওঁ প্ৰথমতে মোৰ ভৰি ধুৱাই তাৰ পিছত মাতি পিনে ঘৰত বহিবলৈ দিলে আৰু পিছত পানী এগিলাচ খাবলৈ দিলে। তাৰ লগতে মোৰ ভাল বেয়া খবৰ লৈ জলপান খাবলৈ দিলে। এই কথা শুনি গুৰু শংকৰদেৱে শিষ্যজনক ক'লে, তুমিও মাধৱদেৱৰ দৰে অতিথি সেৱা তথা মানৱ সেৱা কৰা। ইয়াৰ পৰাই তোমাৰ শ্ৰদ্ধা ভক্তি ভাৱ বাঢ়িব আৰু ভগৱানৰো প্ৰাপ্তি হ'ব। এই জ্ঞানখিনি লৈ আপোনালোকেও অনুভৱ কৰিব পাৰিছে যে গুৰুজনাই আমাক কিমান ধুনীয়াকৈ হৃদয় স্পৰ্শ কৰি মানৱ সেৱা কৰাৰ বাবে এক আদৰ্শ দেখুৱাই থৈ গৈছে। গুৰুজনাৰ এই আদৰ্শ পৰাই পৰিয়াল তথা সমাজত মৰম চেনেহ, সুখ শান্তি, আনন্দ বৃদ্ধি পাব। সেইবাবে ঘৰত অতিথি আহিলে ভগৱানৰ ৰূপত দেখি অতি আনন্দৰে সেৱা শুশ্ৰূষা কৰিব। ইয়াৰ পৰা অসমীয়া সংস্কৃতিৰ আদৰ্শ বিশ্বত জিলিকি উঠিব।